হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ ভালেই। আৰু এতিয়া বাজিলে 3টা আৰু আজিৰ ব্লগটো মই ভাবিছোঁ ইয়াতে ষ্টাৰ্ট কৰি দিওঁ। আৰু এতিয়া মই যাবলৈ লৈছোঁ মোবাইলৰ দোকানত, কাৰণ মোৰ মোবাইলটো অলপমান প্ৰব্লেম দি আছে। চ' মই দোকানত দেখাই আনো। তেন্তেহে আৰু বলক মই আজি ক'ত যাওঁ। আৰু অলপমান বজাৰ কৰিবলগীয়াও আছে। মোবাইলটো ঠিক কৰি অলপমান বজাৰ কৰি, আৰু মোৰ ফ্ৰেণ্ড এজনী আহি আছে, ফ্ৰেণ্ডো হয় প্লাছ কলিগো হয়, ত' তাইও কিবা কিনিবলগীয়া আছে। চ' দুজনীয়ে আমি ক'তনো যাওঁ তাকে এতিয়া আপোনালোকক দেখাই দিম। এয়া লগ পালোঁ মোৰ ফ্ৰেণ্ড ৰাখীক। এতিয়া আৰু আমি আহিছোঁ দোকানলৈ। তেন্তে বলক। তাৰপিছত আমি গ'লোঁ ডেইলি মাৰ্কেটৰ এখন গ্ৰ'চাৰী দোকানত। তাৰপিছত আমি ৰেল লাইন ক্ৰছ কৰি গৈ আছোঁ সিটো পাৰে। আৰু এইখিনিতে মই দেখুৱাই দিছোঁ, এইটোৱে আমাৰ কোকৰাঝাৰৰ মানে ট্ৰেইন ষ্টেচন, ৰেলৱে ষ্টেচন। আৰু এতিয়া আমি গৈ আছোঁ দোকান এখনলৈ। তাৰমানে মোৰ পূজাৰ সামগ্ৰী কিছুমান কিনিবলগীয়া আছে। চ' মই এইখিনি কিনিলোঁ। তাৰপিছত আমি যাম হনুমান টেম্পললৈ। এতিয়া আহি পাই গ'লোঁ মোৰ অল টাইম ফেভৰেট দোকান। এইখনতে মই পূজাৰ সকলো সা সামগ্ৰী কিনো। এতিয়া মই চাকি বাচিবলৈ লৈছোঁ। আৰু চাকি বাচি মোৰ যিখিনি বস্তু লাগে
5 মিনিটছৰ ভিতৰতে হনুমান মন্দিৰ পাই যাম আৰু এতিয়া আমি আহি পালোঁ হনুমান মন্দিৰ প্ৰথমে আমি মন্দিৰত সোমাই ভৰি হাত ধুই ল'লোঁ
ইয়াতে আছে শিৱ মন্দিৰ আৰু এইখিনিতে হনুমানজীৰ হোম যজ্ঞ কৰা হয় আৰু ইয়াতে ডাঙৰ এটা পিপলৰ গছ আছে আৰু ইয়াতে হনুমানজী আৰু ইপিনে ৰাধা কৃষ্ণৰ মন্দিৰ সৰুকৈ ৰাধা কৃষ্ণৰ মন্দিৰ এটা আৰু শিৱ মন্দিৰ এটা আৰু আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে তেন্তে প্লিজ লাইক